ওম নমঃ পাৰ্বতী পতয়ে হৰ হৰ মহাদেৱ। নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল অৰ্থাৎ নমোজ ব্লগলৈ। আৰু এতিয়া ৰাতিৰ সময় হৈছে, বিশেষ একো নাই। আজি মানুহজনৰ গাটো সিমান এটা ঠিক নাই। দিনতে মাছ দি পঠিয়াইছিলে শাহুমায়ে, তাকে ভাবিলোঁ তেওঁ মানে টেঙা জোল খাই খুব ভাল পায়। মানে ছোৱালীও পাত্তা নাপাব, তেওঁ ইমানে টেঙা খাই ভাল পায়। আজি ভাবিলোঁ একদম চিম্পল মাছৰ জোলখন বনাওঁ, আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। ঠিক আছে, তেনেহ'লে চাই থাকিব মোৰ ব্লগটো। আৰু এয়া দিনত মায়ে দি পঠোৱা ভকুৱা মাছ। ভাবিছিলোঁ বেলেগ অকণ কিবা কৰি বনাম, কিন্তু এওঁ ক'লে গাটো একেবাৰে ভাল নাই, চিম্পলকৈ লাগে। আৰু যিহেতু টেঙা জোলখন খাই ভাল পায়, ভাবিলোঁ দুটামান ভাত তেনেকৈ খাওক আজি। সেইবাবে আজি বেলেগ টেঙা নহয়, বিলাহী আৰু নেমুৰে বনাম। এতিয়া আহিলোঁ অনেষ্ট ৰিভিউ লৈ। এটা অনেষ্ট ৰিভিউ দিব দেই খাই মেলি। কেনেকুৱা? মই যেনেকুৱা টেঙা বিচাৰোঁ তেনেকুৱা হৈছে। এতিয়া গা ভাল হৈ যাবনে? বেলেগ অলপমান টেঙাটো বেছি পাব পাৰে, কিন্তু মোৰ কাৰণে ঠিকে আছে। ৰেটিং 9 out of 10। ইমানো ভাল হোৱা নাই মানে। তেতিয়াহে তুমি আৰু বেছি ভাল লাগিব। ঠিক আছে।